হাই গৌৰৱ, আহিলা? আহিলোঁ। তুমি পিছে কেতিয়া পালাহি? বহুত সোনকালে আহিলা নেকি অফিচলৈ? নাই, ময়ো বেছি সোনকালে অহা নাই। এই অলপ দেৰি আগত পাইছোহিহে। তুমি অহা 2 মিনিটৰ আগত বুলি ধৰা আৰু। বাৰু ঠিক আছে তেনেহ'লে, ব'লা কামত ধৰোঁ এতিয়া, নে কি? ব'লা। পাহি, আজি মই অফিচৰ পৰা অকণমান সোনকালে আহিম। তুমি 4মান বজাত ৰেডি হৈ থাকিবা। তোমাক আজি অফিচৰ পৰা আহি অকণমান ফুৰাবলৈ লৈ যাম বুলি ভাবিছোঁ। তুমি বিয়া হৈ অহাৰ পিছৰে পৰাই চোৱাচোন, মই তোমাক ভালকৈ সময়ে দিব পৰা নাই। অফিচৰ কামৰ পৰা সময় নাপাওঁ জানানে? তেনেকৈ কিয় কৈছে বাৰু? আপুনি অফিচৰ ব্যস্ততাৰ মাজতো মোৰ কাৰণে যিকণ সময় উলিয়াই সেয়াই মোৰ কাৰণে যথেষ্ট। তুমি সঁচাই বৰ ভাল পাহি। বাৰু দিয়া, এতিয়া মই অফিচলৈ যাওঁ। 4মান বজাত কিন্তু ৰেডি হৈ থাকিবা। অফিচৰ পৰা আহি আমি অকণমান ফুৰিবলৈ বুলি ওলাই যাম। বাৰু হ'ব দিয়ক। এই বুলি কৈ তন্ময় অফিচলৈ বুলি ওলাই গ'ল। সঁচাই তন্ময় ইমান ভাল, ইমান ব্যস্ততাৰ মাজতো মোৰ কাৰণে যেনে তেনে হ'লেও অকণমান সময় উলিয়াবলৈ চেষ্টা কৰে। গৌৰৱ, বেয়া নোপোৱা যদি তোমাক কথা এটা কওঁ বুলি ভাবিছোঁ, ক'ব পাৰোঁনে বাৰু? কোৱা। বেয়ানো কিয় পাম বাৰু, কি যে কোৱা নহয় তুমিও। আজি অফিচ ছুটি হোৱাৰ পিছত মই শুনিছোঁ আমাৰ অফিচৰ ওচৰতে বোলে বৰ ধুনীয়া কেফে এখন আছে। সকলোৱে কেফেখনৰ কথা কৈ আছে। সেইকাৰণে ভাবিছোঁ আজি অফিচ ছুটি হোৱাৰ পিছত তুমি যদি বেয়া নোপোৱা মোৰ লগত সেই কেফেখনলৈ যাবা নেকি? একাপ ধুনীয়া কফি খাই আহিম। ঠিক আছে, হ'ব বাৰু দিয়া। অফিচ ছুটি হোৱাৰ পিছত যাম বাৰু। গৌৰৱৰ লগত সময়বোৰ এনেকৈ পাৰ কৰি যেন এতিয়া গৌৰীৰ মনটো বৰ ভাল লাগে। আৰু সঁচাকৈ অফিচ ছুটি হোৱাৰ পিছত গৌৰীয়ে গৌৰৱক সেই কেফেখনলৈ বুলি লৈ গ'ল। ইফালে অফিচ ছুটি হোৱাৰ পিছত তন্ময়ো ঘৰলৈ আহিল আৰু ঘৰলৈ আহি পাহিৰ লগত সিও অকণমান ফুৰিবলৈ বুলি ওলাই গ'ল। পাহি আৰু তন্ময়ো আকৌ সেই একেখন কেফেলৈকে বুলি গ'ল। পাহি আৰু তন্ময় সেই কেফেখনত উপস্থিত হোৱাৰ সময়ত আকৌ আগৰে পৰাই গৌৰী আৰু গৌৰৱ তাত উপস্থিত আছিল। তেনেকুৱাতে গৌৰৱৰ চকুত হঠাতে পাহি আৰু তন্ময় পৰিল। পাহি আৰু তন্ময়ক এনেকৈ একেলগে দেখি গৌৰৱ যেন অকণমান অপ্ৰস্তুত হ'ল। তাৰ মনৰ কোনোবা এখিনিত যেন বৰ আঘাত লাগিল। গৌৰী, ব'লা আমি যাওঁ এতিয়াৰ পৰা। গৌৰৱ, কি হ'ল? হঠাতে তুমি এনেকৈ যাওঁ বুলি ক'লা যে? আমি আহিছিলোঁহে অলপ আগত, আৰু এতিয়াতো তুমি ভালকৈ কথা পাতি আছিলা। হঠাতে কি হ'লনো? নাই গৌৰী, একো হোৱা নাই। আচলতে মোৰ হঠাতে কাম এটা মনত পৰি গ'ল। মায়ে আজি অকণমান সোনকালে ঘৰলৈ মাতি পঠিয়াইছিল। কাম এটা আছে মাৰ লগত। মাৰ সেইটো কাৰণে মাৰ লগত এফালে যাব লাগিব। মোৰ পটককৈ মনত পৰি গ'ল যে, সেইটো কাৰণে। ব'লা যাওঁ এতিয়া আমি ইয়াৰ পৰা। অ'কে, ব'লা তেনেহ'লে। তাৰপিছতে গৌৰৱৰ বাবে গৌৰীও লৰালৰিকৈ কেফেখনৰ পৰা ওলাই আহিবলগীয়া হ'ল। তাৰপিছতে গৌৰৱ নিজৰ ঘৰলৈ গুচি গ'ল আৰু গৌৰী নিজৰ ভাড়া ৰুমলৈ। আৰু ইফালে তন্ময় আৰু পাহিয়ে সুন্দৰকৈ বহু সময় কেফেখনতে পাৰ কৰি সন্ধিয়া ঘৰলৈ উভতি গ'ল। তন্ময়, আপোনাক বহুত থেংক ইউ। আপুনি ইমান ব্যস্ততাৰ মাজতো আজি এই আবেলি সময়কণ মোৰ বাবে ইমান সুন্দৰ কৰি তুলিলে। পাহি, সেই বুলি তুমি মোক থেংক ইউ ক'ব লাগেনে বাৰু? তোমাক সুখী কৰিবলৈ, তোমাৰ মুখত হাঁহি বিৰিঙাবলৈ মই যিমান যি কৰিব পাৰোঁ সকলো কৰিবলৈ চেষ্টা কৰিম। মাত্ৰ মই এটাই বিচাৰোঁ, তুমি সদায় সুখী হোৱা পাহি। আজি হঠাতে মোৰ কি হৈ গৈছিল বাৰু? কিয় হঠাতে মই পাহি আৰু তাইৰ হাজবেণ্ডক একেলগে দেখি কিয় মোৰ ইমান দুখ লাগি গ'ল মনটো? মইতো সদায় বিচাৰিছিলোঁ পাহি সুখী হওক, সুখত থাকক তাই নিজৰ নতুন ঘৰখনত, তাইৰ নতুনকৈ গঢ়া সংসাৰখনত। তেনেহ'লে কিয় আজি দুয়োকে একেলগে দেখি মোৰ ইমান মনটো বেয়া লাগি গ'ল? কিয় লাগিল এই দুখটো মোৰ? নাই, মই এনেকৈ দুখী হ'লে নহ'ব। আচলতে মই পাহিক এনেকৈ সুখী দেখি সুখীয়ে হ'ব লাগিছিল। মই দুখী হ'ব নোৱাৰোঁ। মই কি স্বাৰ্থপৰ নেকি? মোৰ প্ৰেম ভালপোৱা কি স্বাৰ্থপৰ আছিল নেকি? নাই, মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। মই সুখী হ'ব লাগিব পাহিক সুখী দেখি। আজি সঁচাই পাহি বৰ সুখী যেন লাগিছিল তাইক। তাই যেন তাইৰ হাজবেণ্ডৰ লগত বৰ সুখী হ'ব পাৰিছে, তেনেকুৱা লাগিছিল আজি তাইক দেখি।
গতিকে মই সুখী হ'ব লাগিব তাইৰ সুখত। এনেকৈ দুখ কৰিলে নহ'ব। যদি দুয়োকে একেলগে দেখি মই এনেকৈ নিজকে দুখী অনুভৱ কৰোঁ, তেনেহ'লে মই নিজকে কিবা স্বাৰ্থপৰ যেন অনুভৱ কৰিম। নাই, সুখী হ'ব লাগিব মই তাইক দেখি। আজি গৌৰৱে এনেকৈ হঠাতে কিছু সময়ৰ আগলৈকে সি ভালকৈ মোৰ লগত কথা পাতি আছিল, কিন্তু হঠাতে এনেকৈ কি হ'ল বাৰু? আৰু সি যে ক'লে কিবা কাম মনত পৰিলে বুলি, মাকৰ কিবা কাম আছে, ক'ৰবাত যাবলগীয়া আছে, এইটো মোক মিছা কথা ক'লে। মই তাইৰ কথা শুনি আৰু মুখখন দেখি বুজিব পাৰিছিলোঁ। কিন্তু এনেকুৱা হঠাতে কি হ'ল? কি দেখিলে গৌৰৱে সেই কেফেখনত যে দেখাৰ লগে লগে ইমান অপ্ৰস্তুত হৈ লৰালৰিকৈ তাৰ পৰা গুচি গ'ল? কিবা এটাতো কথা নিশ্চয় আছে। সেই কেফেখনত মই গম নাপালোঁ, কিন্তু কিবা এটা সি নিশ্চয় দেখা পাইছে, যাক দেখি সি তেনেকৈ হঠাতে গুচি গ'ল। গৌৰৱৰ কিবা অতীত আছে নেকি বাৰু? অতীতটো বাৰু সকলোৰে থাকে, কিন্তু গৌৰৱৰ এনেকুৱা চাগে এটা অতীত আছে যিটো অতীতক সি এতিয়াও সম্পূৰ্ণকৈ পাহৰিব পৰা নাই। মই জানিবলৈ চেষ্টা কৰিব লাগিব। নাই, এনেকৈ লোকৰ অতীতৰ বিষয়ে জানিবলৈ চেষ্টা কৰাটোতো ভাল কথা নহয়, কিন্তু এতিয়া মোৰ গৌৰৱক ইমান ভাল লাগিবলৈ আৰম্ভ কৰিছে। মই যে কি পাগল হয়, মইতো এইটো নাজানো যে তাৰ কোনোবা ভাল লগা আছেই কি জানিবা। মই অকল মোৰ নিজৰ কথাই চিন্তা কৰিছোঁ, তাৰ কথা চিন্তাই কৰা নাই, ভবাই নাই যে তাৰোতো কোনোবা ভাল লগা আগৰে পৰা থাকিব পাৰে। প্ৰথমতে মই তাৰ কোনোবা ভাল লগা আছে নেকি সেইটো কথা জানিবলৈ চেষ্টা কৰিব লাগিব। কিবা এটা চান্স বিচাৰি তাক সুধিব লাগিব। ইফালে গৌৰীৰ মনত নতুনকৈ গৌৰৱৰ বাবে প্ৰেম আৰু গৌৰৱৰ পাহৰিব নোৱাৰা অতীত, আৰু এইফালে তন্ময় আৰু পাহিৰ সুখৰ সংসাৰ। আটাইৰে জীৱনত এতিয়া আগলৈ কি ঘটনা ঘটিব, এই সকলোবোৰ দেখিম আমি আমাৰ অহাটো খণ্ডত। তেন্তে ভিডিঅ'টো কৰিছোঁ ইয়াতে শেষ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।